দৰ্শকসকল সকলোৰে সপোন থাকে নিজৰ বাবে এটা ধুনীয়া ঘৰ বনোৱা। আপুনি আৰু আমাৰ নিচিনা মিডিল ক্লাছ মানুহেই হওক বা পৃথিৱীৰ কোটিপতি মানুহেই হওক, সকলোৱে নিজৰ ঘৰখন নিজৰ ইচ্ছা অনুযায়ী তৈয়াৰ কৰে। কিন্তু এই ইচ্ছা অনুযায়ীয়ে পৃথিৱীৰ কিছুমান কোটিপতি মানুহে নিজৰ ঘৰটো ইমানেই ডাঙৰ আৰু ধুনীয়াকৈ সজালে যে সেই ঘৰবোৰক এতিয়া পৃথিৱীৰ সকলোতকৈ ডাঙৰ ঘৰৰ ভিতৰত ধৰা হয়। কেৱল এই ঘৰবোৰৰ আকাৰেই নহয়, ইয়াৰ এটা এটা বস্তু সৌন্দৰ্যৰে ভৰপূৰ। তেন্তে আহক দৰ্শকসকল, আজি আমি জানি লওঁ পৃথিৱীৰ 10টা সকলোতকৈ ডাঙৰ ঘৰৰ বিষয়ে, যাৰ বিষয়ে জনাৰ পিছত আপুনিও ক'ব যে ঘৰ হ'লে এনেকুৱাই হ'ব লাগে। আৰু একেবাৰে শেষৰ ঘৰটোৰ বিষয়ে জানিতো আপুনি আচৰিতে হৈ ৰ'ব। নম্বৰ 10, ফেয়াৰফিল্ড, নিউয়ৰ্ক। ফেয়াৰফিল্ড আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ হেম্পাৰ্চলং নামৰ দ্বীপটোত অৱস্থিত, যাৰ নিৰ্মাণ 90ৰ দশকত কৰা হৈছিল। এই ঘৰৰ ক্ষেত্ৰফল 64,000 স্কোয়াৰ ফিট আৰু ইয়াৰ দাম $250 কোটি। এই ঘৰৰ ভিতৰ অংশত ইনডোৰ বাস্কেটবল কৰ্টছ, হট টাবছ আৰু ছবিগৃহৰো সুবিধা আছে। এই ছবিগৃহত 164 মানুহ বহিব পৰাকৈ সুবিধা আছে। নম্বৰ 9, দ্য পেন্সম'ৰ মেনছন। দ্য পেন্সম'ৰ মেনছন আমেৰিকাৰ সকলোতকৈ ডাঙৰ ঘৰৰ ভিতৰত এটা। এই ঘৰৰ ক্ষেত্ৰফল 72,000 স্কোয়াৰ ফিট আৰু ই পৃথিৱীৰ সকলোতকৈ শক্তিশালী ঘৰৰ ভিতৰত এটা। দ্য পেন্সম'ৰ মেনছন ভূমিকম্প, সাগৰীয় ধুমুহা, ঘূৰ্ণীবতাহ আৰু বম ব্লাষ্টৰ পৰাও বাচি থাকে, আৰু ইয়াৰ গৰাকীয়ে এই ঘৰটো 2,500 বছৰ সুৰক্ষিত হৈ থাকিব বুলি মন্তব্য দিছে। এই ঘৰটোৰ মুখ্য আকৰ্ষণ ইয়াৰ 13টা ৰাজকীয় বেডৰুম আৰু ইয়াৰ 14টা ডাঙৰ বাথৰুম। নম্বৰ 8, থাও হুৱায়ুন। এই ঘৰটো চাইনাৰ চুজৌ নামৰ ঠাইত অৱস্থিত আৰু এতিয়ালৈকে চাইনাৰ এইটো সকলোতকৈ ডাঙৰ সম্পত্তি। এই ঘৰটো চীনৰ চুজৌ প্ৰান্তত অৱস্থিত। এই ঘৰটোৰ নিৰ্মাণ ইউনেস্কোৰ দ্বাৰা ৱৰ্ল্ড হেৰিটেজ চেণ্টাৰ গছে চুজৌৰ ক্লাছিক গাৰ্ডেনত পানী, গছ আৰু শিলৰ মাজত কৰা হৈছিল। সেইকাৰণে প্ৰকৃতিৰ প্ৰতি মৰম থকা মানুহৰ বাবে এই ঠাইখিনি স্বৰ্গৰ সমান। এই ঘৰটোৰ ক্ষেত্ৰফল 72,000 স্কোয়াৰ ফিট। ইয়াত 32টা ৰুম আৰু 32টা বাথৰুম আছে। এই ঘৰটোৰ মুখ্য আকৰ্ষণ ইয়াৰ ডিজাইন আৰু ইয়াৰ আশে-পাশে থকা প্ৰাকৃতিক সৌন্দৰ্য। ইয়াৰ বাহিৰেও এই ঘৰটোৰ এটা ডাঙৰ পুখুৰী আৰু ঘৰৰ ভিতৰত এটা ডাঙৰ ছুইমিং পুল আছে। এই ঘৰটোৰ দাম $201 কোটি আৰু ঘৰটোৰ নিৰ্মাণ 3 বছৰত সম্পূৰ্ণ কৰা হৈছিল। নম্বৰ 7, দ্য ওৱান বেল এয়াৰ। দ্য ওৱান বেল এয়াৰ আমেৰিকাৰ কেলিফৰ্ণিয়া ৰাজ্যত অৱস্থিত আৰু এই ঘৰটোৰ নিৰ্মাণ দ্বিতীয় বিশ্বযুদ্ধৰ আগত মানে 1938 চনত কৰা হৈছিল। এই ঘৰটোৰ সৰ্বমুঠ ক্ষেত্ৰফল 1,00,000 স্কোয়াৰ ফিট আৰু এই ঘৰটো আমেৰিকাৰ সকলোতকৈ ডাঙৰ ব্যক্তিগত সম্পত্তি। ঘৰটোত 20টা ৰাজকীয় ৰুম আৰু 30টা বাথৰুম আছে। এই ঘৰটোৰ আকৰ্ষণ হ'ল জেবেট জেলিফিছ। ইয়াৰ বাহিৰেও এই ঘৰটোত গাৰ্ডেন, টেনিছ কোৰ্ট, আৰ্কিটেক্টৰ পুল, গেষ্ট হাউচ আৰু মাছৰ পুখুৰীও আছে। আৰু এই ঘৰটোৰ পৰা সাগৰ আৰু পাৰ্কৰ বহুত ধুনীয়া পৰিৱেশো দেখা পোৱা যায়। 1938 চনত যেতিয়া এই ঘৰটো নিৰ্মাণ কৰা হৈছিল, তেতিয়া ইয়াৰ নিৰ্মাণ $2 কোটি হৈছিল আৰু এতিয়া এই ঘৰটোৰ দাম $225 কোটি। বৰ্তমান এই ঘৰটোৰ গৰাকীয়ে এই ঘৰটো বেচিব খুজি আছে। যদি আপুনি খোজে তেনেহ'লে এই ঘৰটো কিনিব পাৰে। নম্বৰ 6, ভিলা লিওপোল্ডা। বেলজিয়ামৰ ৰজা লিওপোল্ডা দ্বিতীয়ৰ শাসনকালত নিৰ্মিত ভিলা লিওপোল্ডা দ্য ফ্ৰান্স লেভিলিয়ত 100 বছৰৰো অধিক পুৰণা সম্পত্তি। মানে এই ঘৰটো 1920 চনৰো আগত নিৰ্মিত হৈছিল আৰু 100 বছৰ পিছতো ভিলা লিওপোল্ডা পৃথিৱীৰ 6ষ্ট ডাঙৰ আৰু ধুনীয়া ঘৰৰ ভিতৰত এটা। এই ঘৰটো 7,84,000 স্কোয়াৰ ফিটেৰে আৱৰি আছে আৰু এই ঘৰটোত 11টা ৰাজকীয় বেডৰুম আৰু 14টা বাথৰুম আছে। ঘৰটোৰ ডিজাইন আমেৰিকান আৰ্কিটেক্টৰ দ্বাৰা কৰা হৈছিল। ৰজা লিওপোল্ডাৰ মৃত্যুৰ পিছত ৰজা এলবাৰ্ট এই ঘৰটোৰ গৰাকী আছিল আৰু ৰজা এলবাৰ্টৰ পিছত বহুতো চৰ্চিত ব্যক্তি এই ঘৰটোৰ মালিক হৈছিল আৰু এই ঘৰটোৰ দাম $750 কোটি।
নম্বৰ 5 ভাৰ্চাইলছ হাউচ ফ্লৰিডা। এই ঘৰটো আমেৰিকাৰ ফ্লৰিডা ৰাজ্যত অৱস্থিত আৰু ইয়াৰ নিৰ্মাণ কাৰ্য এতিয়াও চলি আছে। এই ঘৰটোৰ ক্ষেত্ৰফল 85,000 স্কুৱাৰ ফিট আৰু যেতিয়া এই ঘৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব তেতিয়া এই ঘৰটো আমেৰিকাৰ সকলোতকৈ ডাঙৰ ব্যক্তিগত ঘৰ হ'ব। ইয়াৰ কনষ্ট্ৰাকশ্যনৰ কাম 2012ত আৰম্ভ হৈছিল আৰু 2021ৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি কোৱা হৈছে। আৰু এই ঘৰটোৰ মুখ্য আকৰ্ষণ 14টা ডাঙৰ বেডৰুম, 32টা বাথৰুম, 11টা কিটচেন, মুভি থিয়েটাৰ, স্পা, য়োগা ষ্টুডিঅ', টেনিছ কোৰ্ট, বেছবল ফিল্ড আৰু বহুত গাড়ী পাৰ্কিং কৰাৰ সুবিধাও আছে। বৰ্তমান এই ঘৰৰ গৰাকী ডেভিড আৰু তেওঁৰ পত্নী জয়া আৰু বৰ্তমান এই ঘৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই, সেইকাৰণে এই ঘৰৰ দাম এতিয়ালৈকে গম পোৱা নাই। কিন্তু এটা কথা পোহৰলৈ আহিছে যে এই ঘৰটো খিৰিকী আৰু দৰ্জা নিৰ্মাণ কৰোঁতে $4 কোটি খৰচ হৈছে। নম্বৰ 4 হুইটেন হাউচ লণ্ডন। হাউচ লণ্ডন লণ্ডনৰ উত্তৰ পশ্চিমত অৱস্থিত। এই ঘৰটোৰ ক্ষেত্ৰফল 90,000 স্কুৱাৰ ফিট। এই ঘৰটোৰ নিৰ্মাণ 1913 চনৰ পৰা 1920 চনৰ ভিতৰত কৰা হৈছিল আৰু এই ঘৰটো ইংলেণ্ডৰ ৰাষ্ট্ৰীয় ঐতিহাসিক শ্ৰেণীত ৰখা হৈছে। ঘৰটোৰ ডিজাইন জনপ্ৰিয় আৰ্কিটেক্ট জৰ্জ হৰ্নে কৰিছিল। এই ঘৰটোত বহুতো হলিউড চিনেমাৰ শ্বুটিঙো হৈছে আৰু বহুতো চৰ্চিত ব্যক্তি এই ঘৰটোৰ গৰাকীও হৈছে আৰু এই চৰ্চিত ব্যক্তিৰ ভিতৰত এজন চিৰিয়া ৰাষ্ট্ৰপতি বছত অল আজাদৰ ভায়েক আছিল। কিন্তু বৰ্তমান এই ঘৰটোৰ গৰাকী ৰুছৰ কৌটিপতি হেডিউ গেলিয়ফ। তেওঁ এই ঘৰটো 2014 চনত 70 কোটি ইউৰোত কিনিছিল। নম্বৰ 3 ছাফ্ৰা মেনছন। ছাফ্ৰা মেনছন ব্ৰাজিলৰ দক্ষিণ পলত অৱস্থিত আৰু এইটো ব্ৰাজিলৰ সকলোতকৈ ডাঙৰ ঘৰ। এই ঘৰটোৰ ক্ষেত্ৰফল 1,70,000 স্কুৱাৰ ফিট আৰু এই ঘৰটোৰ মুখ্য আকৰ্ষণ 115টা বেডৰুম আৰু 2টা বহুত ডাঙৰ ছুইমিং পুল। ছাফ্ৰা মেনছনৰ চাৰিওফাল ডাঙৰ ডাঙৰ দেৱালেৰে আৱৰা আৰু এই ঘৰটোৰ বেছিভাগ তথ্য গোপনে ৰখা হৈছে। এই ঘৰটোৰ গৰাকী জোচেফ ছাফ্ৰা, তেওঁ এজন বেংকাৰ। জোচেফ ব্ৰাজিলৰ দ্বিতীয় ধনী ব্যক্তি। তেওঁ পৃথিৱীৰ ভিতৰত 36 নম্বৰত ধনী ব্যক্তি। ধনী বেংকাৰৰ তালিকাত তেওঁৰ প্ৰথম নম্বৰত আছে আৰু তেওঁৰ সম্পত্তি $235 বিলিয়ন। নম্বৰ 2 বিল্টম'ৰ ষ্টেট। বিল্টম'ৰ ষ্টেট উত্তৰ কেৰ'লিনাত অৱস্থিত এটা 4-মহলীয়া মিউজিয়াম আৰু এইটো এটা পৰ্যটকৰ ঠাইও হয়। ইয়াৰ ক্ষেত্ৰফল 1,71,000 স্কুৱাৰ ফিট। ইয়াৰ মুখ্য আকৰ্ষণ 250টা বেডৰুম, 73 বাথৰুম, ছুইমিং পুল, 65 ফায়াৰ প্লেচ, লাইব্ৰেৰী, উইণ্টাৰ গাৰ্ডেন আৰু বিলিয়াৰ্ড ফৰ্ট আদি। এই ঘৰটোৰ চাৰিওটা মহলাত বেলেগ বেলেগ বস্তু বনোৱা হৈছে। এই ঘৰটোৰ নিৰ্মাণ 1879 চনৰ পৰা 1895 চনৰ ভিতৰত জৰ্জ ৱাশ্বিংটন ৱাণ্ডাৰবিলৰ বাবে কৰা হৈছিল আৰু আজিও এই ঘৰৰ গৰাকী ৱাণ্ডাৰবিল পৰিয়ালে আৰু এই ঘৰটোত ইয়াৰ নিৰ্মাণৰ আগৰ পৰাই বিজুলী উপলব্ধ আছিল। 1930ত এই ঘৰটো সাধাৰণ মানুহে চোৱাৰ বাবে মুকলি কৰি দিয়া হৈছিল, কিন্তু গৰাকীৰ বাহিৰে এই ঘৰটোত বেলেগ মানুহ থকাৰ অনুমতি নাছিল। এতিয়া নম্বৰ 1 ভাবি চাওক, নম্বৰ 1ত পৃথিৱীৰ সকলোতকৈ ধুনীয়া, সকলোতকৈ ডাঙৰ কোনটো ঘৰ হ'ব? মানে কোন দেশৰ হ'ব? দৰ্শকসকল, নম্বৰ 1ত আছে এণ্টিলিয়া, মুম্বাই, মহাৰাষ্ট্ৰ, ইণ্ডিয়া। হয়, এণ্টিলিয়া ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ ঘৰ, যিটো পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ, ধুনীয়া আৰু মূল্যৱান ঘৰ আৰু আমি ভাৰতীয় লোকসকলৰ বাবে এইটো গৌৰৱৰ কথা যে ইমান ডাঙৰ ঘৰ আমাৰ দেশত আছে। এণ্টিলিয়াৰ ক্ষেত্ৰফল 40,000 স্কুৱাৰ ফিট। ইয়াৰ উচ্চতা 550 ফুট। এই ঘৰত মুঠ 27টা মহলা আছে আৰু ইয়াৰ প্ৰথম 6টা মহলা অকল পাৰ্কিঙৰ বাবেহে। ইয়াৰ ডিজাইন আৰু আৰ্কিটেক্ট পাৰ্কিম আৰু বিলে কৰিছিল। এই ঘৰটোৰ মুখ্য আকৰ্ষণ ইয়াৰ ডিজাইন, উচ্চতা, 168 গাড়ীৰ গেৰেজ
থিয়েটাৰ, স্পা, এটা মন্দিৰ, 3 হেলিপেড আৰু এই ঘৰটোৰ ৰাজকীয় বেডৰুম। এই ঘৰটোৰ নিৰ্মাণ কাৰ্য 4 বছৰত সম্পূৰ্ণ কৰা হৈছিল আৰু এই ঘৰটো বনোৱাৰ বাবদ মুকেশ আম্বানীয়ে মুঠ $2 বিলিয়ন খৰচ কৰিছিল আৰু ফক মেগাজিনৰ মতে এই ঘৰটোৰ দাম $3 বিলিয়ন। দৰ্শকসকল, এয়া আছিল পৃথিৱীৰ সকলোতকৈ ধুনীয়া, সকলোতকৈ দামী আৰু সকলোতকৈ ডাঙৰ ঘৰ। কিন্তু ইয়াৰ বাহিৰেও কিছুমান সম্পত্তি এনেকুৱা যে এই সম্পত্তিবোৰক অৱজ্ঞা কৰিব পাৰে, যেনে লণ্ডনৰ বেকিংহাম পেলেচ আৰু লণ্ডন বেকিংহাম পেলেচতকৈ ডাঙৰ আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি ভৱন। কিন্তু আমি যি কথা ক'লো সেয়া ব্যক্তিগত সম্পত্তিৰ কথা, আৰু এই দুটা সম্পত্তি কাৰো নিজা নহয়।